নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোলৈ আজি আমি আলোচনা কৰিম 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান কমন সায়েন্সৰ কুৱেশ্যন এনসাৰ 1 নম্বৰীয়া হয়। তো সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰি আহক। প্ৰথমটো হ'ল তলত দিয়া প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে। 4টাৰ ভিতৰত মাত্ৰ এটাহে উত্তৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ কুৱেশ্যনটো হ'ল এক মাইক্ৰ এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব। ইয়াৰ অপশ্যন দিয়া আছে 6.25 ইনটু 6.25 পূৰণ 1015। 2 নম্বৰটো দিয়া আছে 6.25 পূৰণ 109। 3 নম্বৰ দিয়া আছে 6.25 পূৰণ 1012। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6.25 পূৰণ 1012। 2 নম্বৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে দেশক বাধা দিয়ে। তাৰপিছত ইয়াৰ অপশ্যন দিয়া আছে এ অৱলোহিত, বি দৃশ্যমান পোহৰ, চি অতিবেগুনীয়া ৰশ্মি আৰু ডি হ'ব এ আৰু চি দুয়োটাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অতিবেগুনীয়া ৰশ্মি। 3 নম্বৰটো হ'ল তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয়। ইয়াৰ অপশ্যন দিয়া আছে এ সূৰ্য, বি বায়ু, চি জীৱাশ্মজাত ইন্ধন আৰু ডি হ'ব পানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জীৱাশ্মজাত ইন্ধন। 4 নম্বৰটো হ'ল শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল এ হ'ব এমাইলেজ, বি হ'ব লাইপেজ, চি হ'ব পেপচিন আৰু ডি হ'ব ট্ৰিপচিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এমাইলেজ। এইটো আকাৰটো দিব পাহৰি গৈছোঁ, দিলোঁ শ্বেতসাৰ। তাৰপিছত 5 নম্বৰটো হ'ল কি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে। ইয়াৰ এ অপশ্যনটো দিয়া আছে অক্সিন, বিটো দিয়া আছে জিবাৰেলিন আৰু চিটো দিয়া আছে এপচাইচিছ এচিড আৰু ডিটো দিয়া আছে চাইটকাইনিন। ইয়াৰ ৰাইট এনসাৰ হ'ব এপচাইচিছ এচিড। তাৰপিছত 6 নম্বৰটো দিয়া আছে মানুহৰ উৎপত্তি হৈছিল। এ দিয়া আছে এছিয়াত, বি দিয়া আছে আফ্ৰিকাত আৰু চি দিয়া আছে ইউৰোপত। ইয়াৰ ৰাইট এনসাৰটো হ'ব আফ্ৰিকাত হ'ব। ইয়াৰ শুদ্ধ চিন দিব পাহৰি গ'লোঁ, আফ্ৰিকাত। তো আজিৰ ভিডিঅ'টি মানে আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।